Hi, বহুত দিনৰ মূৰত ভিডিঅ' ৰাইট কাৰণে ভিডিঅ' দিয়া নাই কিয় দিয়া নাই লেটস ষ্টাৰ্ট দিস ভিডিঅ' রসো কি পমিলা তুমি কাহিনীলা যৌবনৰে সাগৰখনত মৰম সিঁচিলা ৰাতি ৰাতি টোপনি খতি মোৰে জানা ভাবি ভাবি বাৰে বাৰে তোমাৰে কথা ৰ'দালিয়ে মোৰ কানে কানে কয় নেকি বাৰু ভাল পোৱা হয় তোমাক দেখি মন থমকি যে ৰয় বুজিলো মই এয়া ভাল পোৱা হয় বুজিলো মই এয়া ভাল পোৱা হয় Welcome back to my YouTube channel. বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ আহিলোঁ পুৰা মানে 2 সপ্তাহ মানে মই ভিডিঅ' নবনাওঁ বুলিকে ভাবিছিলোঁ মানে ভিডিঅ' চিডিঅ' নবনাওঁ মানে ইউটিউবে বাদ দিছোঁ আনকি ইনষ্টাগ্ৰামে ডিলিট কৰি দিছোঁ একাউণ্টে পাৰ্মানেণ্টলি পুৰা ডিলিট কৰি দিছোঁ মানে ভাবিছোঁ ইউটিউবতো ভিডিঅ' নিদিওঁ আৰু কিন্তু নাই মই ভিডিঅ' দিবই লাগিব কাৰণ পুৰা মনটো টানি থাকিতো ইউটিউবত ভিডিঅ' দিবলৈ ভিউজ আহক নাহক কিন্তু মেটাৰ নকৰে কিন্তু ভিডিঅ' বনাবলৈ মানে ভিডিঅ' বনোৱা যোনটো মানে চখ সেইটো মানে হেৰাবলৈ বিচৰা নাই সেইকাৰণে বনালোঁ আৰু পুৰা চাইকেল লৈ পেলাই আহিছোঁ ইফালে আছে আপোনালোকে মোৰ পিছফালে যিটো দেখিছে নদী সেইখন নদীখনৰ নাম হ'ল কপিলি ৰিভাৰ মানে নদী কপিলি নদী আৰু তাৰপিছত অলপমান মানে কি ধুনীয়া এটা মানে বহুত টাইমৰ পৰা নদীখন দেখি আহি আছোঁ কিন্তু ক'তো ৰখা নাছিলোঁ এনেকুৱা এটা ঠাই বিচাৰি আছিলোঁ মই চাওক ইফালে দেখিছে কি বঢ়িয়া ঠাই চাওক মানে কি ঘূৰণীয়া বঢ়িয়া ঠাই সেইখিনি মানতে পুৰা চাইকেল থৈ দিছোঁ কি এটা বঢ়িয়া ঠাই এনেকুৱা ঠাই বিচাৰি আছিলোঁ ফাইনেলি পালোঁ তো ৰখিলোঁ এতিয়া ভিডিঅ' বনাই আছোঁ মানে আজি মানে ঘৰৰ পৰা ডাইৰেক্ট সেনেকুৱাকৈ ভিডিঅ' ষ্টাৰ্ট কৰি এনেকুৱাকৈ দেখা নাই মানে আমি মেইন যোনটো মানে শেষ ডেষ্টিনেশ্যন সেইটোত আহিকেহে মই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আজি মানে উল্টাকৈ লৈ যাম বস্তুটো গম পাইছে গাইছ বৰ্তমান আছোঁ মই ইয়াতে অলপ সময় থাকোঁ আৰু ডাইৰেক্ট মই যামগৈ মানে বহুত সময় থাকিলেতো বহুত সময় ৰেষ্ট ল'লোঁ তো অলপ চলপ ভিডিঅ' বনাই যাম তাৰপিছত সেইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আপোনালোকে হয়তো গমেই পায় ভিডিঅ'টো ইমান খাচ নহ'ব হয়তো আপোনালোকে এতিয়া চাই আছে তো গমেই পাইছে ভিডিঅ'টো ইমান এটা খাচ হোৱা নাই তো মানে অলপ ভাল অলপ এডিট কৰিকে মানে শ্বৰ্ট লৈকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু থাকিলোঁ ইয়াৰ পৰা বৰ্তমান এতিয়া গৈ থাকোঁ অলপমান ৰাস্তাত অলপ চলপ ভিডিঅ' চিডিঅ' বনাম আপোনালোকক দেখুৱাম আপোনালোকে লাইকটো কৰি দিব আৰু শ্বেয়াৰ কৰিলেতো অতি উত্তম হৈ যায় দেই চ' গাইছ আপোনালোকে এই গৰুটো দেখিছে এইখিনিমান আছিল পুৰা ইয়াৰ পৰা পানীৰ বা আচৰিত পালোঁ ৰে মই মানে ঠিক সময়ত মই ভিডিঅ' অনে কৰিব নোৱাৰিলোঁ বাপৰে বাপ চেলুট চ' গাইছ বৰ্তমান আছোঁ এটা দোকানত মানে লগৰৰ আৰু এইজনক মানে একেলগে পঢ়িছিলোঁ ক্লাছ 10 এতিয়াতো কলেজ পাই গ'লো না মানে সেই আৰু হৈ গ'ল পঢ়ি আছে তথাপি দোকান দে বহুত আৰু মই বেকাৰ এনে উলুং পুলুং ক'ৰবাত ঘূৰি পাই ভিডিঅ' বনাই ফুৰিছোঁ আৰু পুৰা মানে চশমাটো পিন্ধি ল'লোঁ এই লগৰজনৰ দোকানত আছিল তো চশমা পুৰা পিন্ধি লৈছোঁ নিদিয়ে খুজি আছোঁ ভাল লাগিছে দিব নেকি বুলি আহিছোঁ নিদিয়ে দেই আৰু মজা লাগিছে কিন্তু দেই কিন্তু মই অলপ চুলিটো মানে চুটিকৈ কাটোতো দে আৰু মই মানে ইমান এটা ষ্টাইল নকৰোঁ মানে চুলি কাটাত অলপ দেখিবই বেয়া লাগি যাওঁ বেছি ষ্টাইল কৰোঁতে সেইকাৰণে মানে নৰ্মেল চুলি কাটাই বেষ্ট আৰু বৰ্তমান এটা ধুনীয়া এটা লোকেশ্যনত আছোঁ মানে এখন দলং হয় বঢ়িয়াকৈ আৰু মানে আহি থাকোঁতে বঢ়িয়াকৈ দেখিলোঁ চাওক কি ধুনীয়া আৰু ইফালে চাব নেকি পাহাৰবিলাক চাওক ধোৱা হৈছে পাহাৰবিলাক কি বঢ়িয়াকৈ এই আৰু চলো বিকাশ আচ্ছা এই উঠিটাকে ফটো উঠিছিলিয়ে অঁ অ'কে গাইছ বৰ্তমান মিনময় লগ পাই গ'লোঁ বহুত দিনৰ মূৰত আফটাৰ এ লং টাইম বেবি বঢ়িয়া লাগিছে কি খবৰ ভালে মানে লগ পোৱা নহয় আৰু সেনেকুৱা গাইছ বৰ্তমান ৰখিছিলোঁ পুৰা মিনময় মানে চিপ খুৱাই দিলে আৰু সেইকাৰণে খাই দিলোঁ আৰু দেই আৰু বঢ়িয়া লাগিছে দেই ঠাইখিনি
আছে পুৰা মানে এইখিনিত ৰাস্তাটোতে পানী আছে তো বৰ্তমান গৈ থাকো আৰু